Hello everyone, welcome to my channel Easy Cooking Recipes by Bhairavi. মোৰ নাম ভৈৰৱী ব্ৰহ্ম আৰু মই গুৱাহাটীত থাকোঁ। আজি মই আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আমাৰ খুবেই ফেমাছ বড়ো ডিছ অনলা অংখি। অনলা অংখি মানে অনলাটো হৈছে আমাৰ ডিছৰ নাম আৰু অংখিটো একচুৱেলি হয় কাৰী। আৰু এই ডিছটো প্ৰিপেয়াৰ কৰা হয় পিঠাগুড়ি অৰ্থাৎ ৰাইচ ফ্ল'ৰ আৰু চিকেন বা পৰ্কৰ সৈতে বনোৱা হয়। আৰু আজি মই এই ডিছটো প্ৰিপেয়াৰ কৰিবলৈ গৈ আছোঁ চিকেনৰ সৈতে। আজি মই মোৰ এই ডিছটো টেষ্ট কৰিবলৈ মাতিছোঁ মোৰ ফ্ৰেণ্ড ভাস্কৰক, যাতে সি আহি টেষ্ট কৰি আপোনালোকক লাইভ ৰিভিউ দিব পাৰে যে তাৰ আমাৰ এই অনলা অংখি ডিছটো খাই কেনেকুৱা লাগিছে। চ' ভাস্কৰ আহা। চ' ভাস্কৰ, ৱেলকাম টু মাই চেনেল। Thank you, Bhairavi, and hi everyone. চ' ভাস্কৰ, তুমি অনলা অংখি আগতে খাই পাইছা? নাই পোৱা নাই, মই আগতে কেতিয়াও অনলাইন খাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম খাব লাগিব। আচ্ছা আচ্ছা। চ' তেনেহ'লে আমি ডিছটো আৰম্ভ কৰোঁ নে কি বনোৱা? প্লিজ সোনকালে কৰা, মই ৰৈ আছোঁ। Okay then friends, let's get started.
চ' দেখিলে আমাৰ অনলাইন ফ্ৰীটো বনোৱা হৈ গ'ল এতিয়া চাওঁচোন ভাস্কৰে টেষ্ট কৰি কি কয় চ' টেষ্ট কৰোঁ ন অঁ কৰা কৰা মজা লাগিছে মই আগতে কেতিয়াও খোৱা নাছিলোঁ অনলাইন ফ্ৰী এবাৰতো ফাৰ্ষ্ট টাইম খাই আছোঁ মই একচুৱেলি ভবা নাছিলোঁ মানে পিঠাগুড়িত ইমান ধুনীয়া ডেলিচিয়াছ চিকেন বনাব পাৰি বুলি মইতো খাই বহুত ভাল পাইছোঁ দেখিলেই আপোনালোকে চ' আপোনালোকেও ট্ৰাই কৰি চাবচোন অনলাইন ফ্ৰী ঘৰত আৰু আমাক কমেণ্ট কৰি জনাব যে আপোনালোকৰ কেনেকুৱা লাগিলে খাই একজেক্টলি চ' চবেই ভিডিঅ'টো যেন শ্বেয়াৰ কৰে লাইক কৰে আৰু চেনেলটো যেন ছাবস্ক্ৰাইব কৰে আৰু বেল আইকন বেল আইকন ইয়েছ Bell বেল icon press আইকন কৰিব প্ৰেছ নাপাহৰিব। কৰিব একজেক্টলি যাতে আপোনালোকে ফাৰ্দাৰ যিকোনো ভিডিঅ' আমি আপলোড কৰোঁ নটিফিকেশ্যনত পাই যায় থেংক ইউ চ' মই খাই দেই অ'কে